খুবটাং ফ্ৰেণ্ডছ আহোম চালি সীমা চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক 40 সূতা আটাৰে কেনেকৈ সিজাই কিনে তাঁত লগাব পাৰি তাৰে এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আপোনালোকে চাই যাওক, নজনাসকলে নিশ্চয় উপকৃত হ'ব। এই চচ এটাত পানী নিয়মীয়াকৈ লৈ ল'ব লাগে। যিমান কিমুঠি সিজাব লাগে, মই 5 মুঠি সিজাম বুলি ভাবিছোঁ। এইটো 5-6 কেজি ভাত সিজিব আৰু ইয়াতে তেনেকুৱা এটা চচ লৈ লৈছোঁ। পানী সমান ভাগ লৈ লৈছোঁ, মানে নিয়মীয়া ভাগ লৈ লৈছোঁ। আৰু এইখিনি হ'ল আটা। এইখিনি হ'ল আটা। ইয়াতে আটাত মই 3 মুঠিমান দি কিনে উতলা গৰম পানীত ফিটি ল'ম। মোৰ হাতে 3 মুঠি দি লৈছোঁ। এইখিনি এতিয়া ফিটি ল'ব লাগিব। আটা যদি কম হোৱা নিচিনা লাগে তেতিয়াও দি ল'ব, আৰু বেছি হোৱা নিচিনা লাগিলে চাকি ল'ব। বাট লগা যাৰ ঘৰতেই আছে চাকনি, তেনেকুৱা চাকনি লৈ কিনে আটাখিনি চাকি কিনে পেলাই দিব, নহ'লে চাপনি খোৱা চাকনি হ'লেও হ'ব। আটাখিনি বেছি ডাঠ হ'লে মানে আৰু এনেকৈ উঠাই দিব, এনেকুৱাখনে উঠাই দিব। হৈ গ'ল। এতিয়া এই চাদৰখনে মই মোহাৰি ল'ম। তাৰপিছত ডাংমাৰি দুডাল থৈ দিছোঁ, এইকেইডালে ঠিক কৰি ল'ম। কেমেৰা ধৰোঁতা মানুহ নাই যে ষ্টেণ্ডত থিয়কাই ল'বলগীয়া হৈছে দেই। সিজোৱা সূতা কেনিচা খুব গৰম আছিলে, সেইটো কাৰণে মই খুলিব পৰা নাছিলোঁ। লাহে লাহেকৈ ঠাণ্ডা হৈ যায়, আৰু ঠাণ্ডা হৈ যোৱাৰ পিছত এনেচা খুলি কিনে তাতে মানে চাদৰখনতে চেপি দিব লাগে, আৰু সেনেকৈ মই চেপিয়ে ৰ'দত শুকাই ল'লোঁ। তাৰপিছতহে ববিন কৰিলোঁ। আপোনালোকে চাই গৈ থাকক মই কেনেকুৱা ধৰণে চেপিলোঁ, কেনেধৰণে ঠিক কৰিলোঁ। মই নেচাটো সূতাডাল ছিগি কিনে এনেচা হাতত লৈ লৈছোঁ। চাওক। তাৰপিছত এবাৰ অলপ জোকাৰি চাটুক মাৰিব লাগে, কেতিয়াবা মৰা হয়। ইয়াতে চেপি ল'ব লাগে। চেপি কিনে আকৌ চাটুক মাৰি দিব লাগিব, জোকাৰি দিব লাগিব, যাতে আটাখিনি লাগি থকা সৰি পৰে। তাৰপিছতে সূতা হৈ যাব আৰু শুকালে। এনেকৈ দেখিছে কেনেকৈ চেপিব লাগে, চাই লওক। খুব টানকৈ চেপিব লাগিব, যাতে পানীটো ওলাই যায়। ইমান বেছি তাঁত লগালোঁ, কিন্তু এনেকুৱা সূতাৰ তাঁত ফাৰ্ষ্ট টাইম লগাইছোঁ, আৰু ভালো লাগিলে। মই পাৰিছোঁ বুলিয়ে ভাবিছোঁ। আপোনালোকেও চেষ্টা কৰিলে পাৰিব। ইমান টান কাম নহয় এইটো। সিজাই কিনে ৰ'দত দিব লাগে, ৰ'দত দি কিনেহে ববিন কৰিব লাগে। মই পাৰিছোঁগৈ। আৰু এনেকুৱা সূতা আগতে মই মায়ে লগোৱাও দেখা নাই। মাক মই ডাঙৰ সূতাৰে লগোৱা দেখিছোঁ, পকোৱা সূতাৰে লগোৱা দেখিছোঁ, আৰু আমাক পকোৱা সূতা লগাই কিনে তাঁত শিকালে। প্ৰথমে গামোচা বৈ কিনে শিকাইছিলে মোক মায়ে বন্ধ দিনত। এতিয়া মই ইয়াতে বিয়া সোমাই কিনে শাহুমাৰ পৰা দেখিহে এইবিলাক শিকিছিলোঁ, চকুৱে দেখা কাম। আৰু তাতে মোক সম্বন্ধীয় পেহী এজনীয়ে ক'লে আটাৰে সিজাই কিনে লগাব লাগে, খুব সহজ হয় বুলি ক'লে। তেতিয়াই মই আকৌ আটাৰে মানে খচি সিজাই কিনে এনেকৈ লৈছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে মাক আৰু পেহীক থেংক ইউ জনাইছোঁ, মোক ইমানখিনি শিকাই সুবিধা কৰি দিয়াৰ বাবে। বহুত ধন্যবাদ। আৰু নেক্সট টাইম যদি মই এনেকুৱা সূতা যদি লগাওঁ, চাদৰ বা গামোচা, খুব সহজ হ'ব। এতিয়া শিকিছোঁ আৰু লগাইছোঁ, দুইটাই হৈছে। তেতিয়া আৰু অলপ এডভান্স হ'ম, ভাল লাগিব লগাই কিনে। তাকে সেই বুলিয়ে শিকিলোঁ, আৰু এতিয়া লগাইছোঁ বাৰু।
এনেকৈ পাৰিলে কাপোৰখনৰ পৰা চেপি কিনে পানীখিনি উলিয়াই ল'ব, তেতিয়া আৰু এমুঠি তেনেকৈ চেপিবলৈ আপোনালোকৰ সুবিধা হ'ব আৰু চাদৰখন মাৰ দিয়া নিচিনা হৈ যাব। এয়া 5 মুঠি ইয়াত অৰ্থাৎ 25 নেচা ইয়াতে ওলমাই থৈছোঁ ৰ'দত দিম বুলি। এয়া সেইদিনাখন আমি সূতাখিনি চেপা চাদৰখন হয় এনেকৈ লৈ লৈছোঁ। চব ইমান ঠৰঙা হৈ আছে। এয়া সূতাখিনি শুকাইছে আৰু এতিয়া মই বৰবিন কৰিম। আপোনালোকে চাব, এইখিনি সূতাখিনি এনেকৈ মেলি থৈছোঁ। মুঠতে 5 মুঠিত 6খন লগাম বুলি ভাবিছোঁ। মায়ে কৈছে 6খন আহিব বুলি কৈছে 5 মুঠিত। তাকে চাদৰখনো ল'বলৈ ভাল, ঠৰঙা হৈছে। এই নতুন চাদৰখনে লৈ লৈছিলোঁ মই সেইদিনাখন, এতিয়া ল'বলৈ আজি ইমান ভাল লাগিছে, ঠৰঙা হৈ গৈছে। এই হেৰি কচা চেৰেকীত ভৰাই লৈছোঁ। এয়া মেইন সূতাডাল, এইডাল ইয়াৰে আগটো দেখিছে, ইয়াত লাগি আছে এই সূতাডাল, এইডালে মেইনডাল হয়। এনেকৈ টানি লৈ গ'লে সূতা ওলাব। মই ববিন কৰিম এতিয়া। ববিনটো উলিয়াই এয়া লৈ লৈছোঁ। এতিয়া যঁতৰত শলাডালত ভৰাই আৰু ববিন কৰিম। ইয়াতে অলপো ডিষ্টাৰ্ব দিয়া নাই। মই যেনেকৈ খচি কিনে ৰ'দত দিছিলোঁ তেনেকেই লৈ লৈছোঁ। কিছুমানে ভাতে খচি কিনে আকৌ হাতত লৈ কিনে আকৌ ববিন কৰে ৰ'দত শুকাই কিনে। মই ডাইৰেক্ট সিজাই কিনে ৰ'দত দিয়ে ববিন কৰিছোঁ, কোনো ডিষ্টাৰ্ব পোৱা নাই এতিয়ালৈকে। যেতিয়া এই ববিনটোত
আঠ হেৰাই যায় এয়া আঠ নাই দেখিছে আঠ হেৰাই গ'ল তেনেকৈ নেপালে মানে কোনডোখৰত আঠ হেৰাইছিলে তাত এনেকৈ মাৰি দিব লাগে এনেকৈ এইটো দেখিলে এইটো এই সূতা নেচা যদি ববিন কৰাৰ আগত দেখে বহুত আটা লাগি আছে তেতিয়াহ'লে সূতা নেচা লৈ কিনে জাটুক মাৰি ল'ব লাগে এইফালে এনেকৈ দেখিছেনে মই যেনেকৈ মাৰিছোঁ তেনেকৈ মাৰি কিনে চেৰেকীত ভৰাই ববিন কৰিব লাগে তেতিয়া বহুখিনি য'ত নালাগে আৰু ওলাই ধুনীয়াকৈ ওলাই য'ত ভাত আটাটো লাগি থাকে তাতে অকণমান ৰৈ দিয়ে তেতিয়াহে সেইটো ফালি দিব লাগে আটাটো এৰুৱাই দিব লাগে আৰু সূতাখিনি অলপমান ফালি দিলে মানে ধুনীয়াকৈ ওলাই যায় আৰু ববিন কৰিবলৈ তেতিয়া কোনো কষ্ট নহয় পাৰিলে আপোনালোকে সেমেকা কৰি কিনেও ববিন কৰি ল'ব পাৰে ভিতৰত নোসোমাই কিনে ক'ৰবাত চালি এখনত আপোনালোকে বাহিৰত থৈ ল'ব সূতাখিনি তেতিয়া সেমেকি যাব পিছদিনাখন যদি ববিন কৰে ধুনীয়াকৈ ওলাই একো প্ৰব্লেম নিদিয়ে আকৌ কিন্তু লগোৱা টাইমত ৰ'দত লগাব লাগিব এয়া জাপানীত ভৰাই তুৰাই লৈ লৈছোঁ আৰু ববিন ফ্ৰেমটোৰ সৈতে ববিনকেইটা এতিয়া আৰু তাত লগাম ছখনেই লগাম ইয়াৰ পৰা সেই খেৰখিনি ওচৰলৈকে পৰিছে দেখিছে সূতাকেইটা সেইকেইটা জুম কৰি দেখাই দিছোঁ আঁচুখিনি টানি শেষ হোৱাৰ পিছত এবাৰ বগা সূতা লৈ লৈছোঁ এবাৰ বগা সূতাই টানিছোঁ এয়া কেনেকুৱা লাগিছে দেখিছে তাই মই বাতি কৰি দিছোঁ তাই নি আছে এয়া টানি শেষ হৈ গৈছে ইতিমধ্যে এতিয়া আৰু আমি ৰাছ ভৰাই কিনে নিব লাগে চলাব লাগে ৰাছ ভৰাই কিনে আছিলে খেৰ পালোঁ খেৰে দিহাটো চিন্দি ল'লোঁ খেৰৰ কাৰণে সুবিধা হ'ল খেৰ ভৰাই দিলোঁ বিহাটো হিচাপ কৰিবৰ কাৰণে এয়া ৰাছ ভৰাইছোঁ তাই ভৰাই গৈছে মই সূতাডাল উলিয়াই দিছোঁ তেতিয়া সহজ হয় সোনকাল হয় উজু হয় টাইমটো খুব কম সময়তে হৈ যায় এজনীয়ে উলিয়াই এজনীয়ে ভৰাই গ'লে অলপ টানো হয় সময়ো লাগে সেইটো কাৰণে আমি দুই যাই জলিয়ে এনেকৈ ভৰাইছোঁ এয়া হৈ গৈছে এডোখৰলৈকে চলালোঁ আমি এয়া দেখিলে ইয়াৰ মাজতে আমি এয়া চাহৰ জুতি লৈছোঁ চাহ খাম এতিয়া চানাৰ লগত জ্বলা চানা ৰঙা চাহ এইটো সময়ত ভাল লাগে খাই এই ভিডিঅ'টোত ইয়াত এইটোৱে ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ ইয়াত যেতিয়া ডাংমাইডাল খুলি যায় সৰকি যায় যেতিয়া মূৰটো খুলি যায় মূৰটো খুলিলে কেনেকৈ বাচিব লাগে সেয়াই আপোনালোকক দেখুৱাইছোঁ এয়া দেখিছে এডাল তললৈ এডাল ওপৰলৈ ওপৰডাল তললৈ তলৰডাল ওপৰলৈ এনেকৈ কৰি কিনে বাচি যাব লাগে এইটো এনেকৈ দেখাই দিছোঁ আপোনালোকক বুজি পোৱাকৈ এনেই অকণমান এৰুৱাই কিনে দেখুৱাই দিছোঁ আপোনালোকে যাতে বুজি পায় চাওক মই এই ভিডিঅ'টো সেইটো কাৰণে নশিকাৰুখিনিৰ কাৰণে প্ৰস্তুত কৰি তুলিছোঁ এইটো বহুতে নাজানে বহুতে তাঁত লগাই বহুতে নাজানে বাচিবলৈ জানা তাঁত জনা মানুহো এইটো বাচিবলৈ পটককৈ নাজানে এয়া মই বাচি দেখাই দিছোঁ এইটো হলীয়া একনীয়া পৰিব নালাগে ভিডিঅ'টো জৰিয়তে আপোনালোকে দেখিছেই ভালকৈ জানিব আপোনালোকে আশা কৰোঁ এই ভিডিঅ'টোৰ পৰাই এইটো যদি মোৰ হেৰাই যায় খুলি যায় তেতিয়া এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব বুলি ভাবিছোঁ এতিয়ালৈ বাই বাই